নমস্কাৰ বন্ধুসকল ডিজিটেলি আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপুনি অনলাইন ইনকাম ৰিলেটেড বিভিন্ন ধৰণৰ তথ্য পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি লওক যাতে আমি আপলোড কৰা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে হেল্ল' ফ্ৰেণ্ডছ তো আজি মই এটা নতুন ইনকাম অপৰচুনিটিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো যেটো এটা ই-কমাৰ্চ পোৰ্টেল হয় Amazon Flipkartৰ দৰে হয় য'ত আপুনি আপোনাৰ ঘৰখনৰ কাৰণে প্ৰয়োজনীয় প্ৰডাক্ট আপুনি ইয়াৰ পৰা অনলাইন শ্বপিং কৰিব পাৰে তো ইয়াত ডেলিভাৰী চাৰ্জ সম্পূৰ্ণ বিনামূলীয়া হয় আৰু য'ত আপুনি কাম কৰি পানি এটা নেটৱৰ্ক বনাই পানি আপুনি ইয়াৰ পৰা ভাল ইনকাম কৰিব পাৰে প্ৰত্যেক দিনাখনি আপুনি 50 টকা 100 টকা বা 1000 টকা লৈকে আপুনি ইয়াৰ পৰা প্ৰত্যেক দিনাখনি ইনকাম কৰিব পাৰে তো মই যেটো ই-কমাৰ্চ পোৰ্টেলৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ তো যেটো এপ্লিকেশ্যনৰ নাম হৈছে Mall91 তো আহক বন্ধুসকল আমি আজি ভালদৰে জানি লওঁ যে Mall91ত আপুনি ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰিব লাগিব আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি কেনেকৈ ধৰণে ডেইলি আপুনি ইয়াত কাম কৰিব লাগিব আৰু কাম কৰাৰ পিছত আপুনি কেনেকৈ ধৰণে ইয়াৰ পৰা ইনকাম ল'ব পাৰে তো আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপুনি ডেসক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰিব নাইবা যিজনে আপোনালৈ লিংকটো সেন্ড কৰিছে সেই লিংকটো যেতিয়া আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব আৰু আপুনি যিকোনো এটা ব্ৰাউজাৰ যোগেদি পাৰিলে Google Chrome ব্ৰাউজাৰ যোগেদি আপুনি ওপেন কৰি ল'ব তো ওপেন কৰাৰ লগে লগে আপুনি Google Play Store আপোনাৰ এপ্লিকেশ্যন দেখা পাব আৰু আপুনি ইনষ্টল কৰি ল'ব মোবাইলত তো এনে ধৰণে আপুনি এপ্লিকেশ্যনটো মোবাইলত ইনষ্টল কৰি ল'ব তো ইনষ্টল কৰাৰ পিছত আপুনি ওপেন কৰিব তো ওপেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাই আহিব তাত আপুনি ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব নিজৰ ইচ্ছামতে মই ইংলিছটো সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনাৰ নিজৰ মোবাইল নাম্বাৰ দিব মই মোবাইল নাম্বাৰটো দি দিছো মোৰ মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ এটা OTP আহিব আৰু OTP টো আপুনি ভেৰিফাই কৰিব আৰু তলত থকা নেক্সট বটনটো ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব আৰু এনেকুৱা ধৰণৰ ইন্টাৰফেস আপোনাৰ খুল খাব আপুনি এখন কাট কৰি দিব আৰু আপুনি দেখা পাব যে লগালগ আপোনাক 3 টকা সাইন আপ বোনাছ দিয়া হৈছে আৰু 10 এম পইণ্ট দিয়া হৈছে ঠিক আছে তো এপ্লিকেশ্যনটো ওপেন হোৱাৰ পিছত আপুনি ইয়াত মাত্ৰ ডেইলি 3টা কাম কৰিব লাগে তো এটা আপুনি ৰাইট সাইডে দেখিছে স্পিন ঘূৰি আছে তো স্পিনটোত আপুনি ক্লিক কৰিব লাগে স্পিনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস খুল খাব তাতে ৰোটেট বুলি বটন আহিব আপুনি তাত ক্লিক কৰি দিব ৰোটেট ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ এখন স্কেচ কাৰ্ড লাব আপুনি এখন ইৰেজ কৰি দিব ইৰেজ কৰাৰ পিছত আপুনি কিছুমান তাত জেমছ পাব বা কিছুমান প্ৰডাক্ট আপুনি ডিসকাউন্টেড ইয়াৰ পৰা পাৰচেজ কৰি ল'ব আপুনি ইচ্ছা কৰিলে আপুনি প্ৰডাক্টটো পাৰচেজ কৰি ল'ব পাৰে ঠিক আছে তো তাৰ পিছত আপুনি বেক কৰি দিব আৰু তাৰ পাছত আৰু এটা আপোনাৰ কাম হৈছে নেক্সট কামটো হৈছে তলত আপুনি আৰু এটা স্কেচ কাৰ্ড পাব এই যেটো 8 এপ্ৰিল ওলাই আছে এটো আপোনাৰ আজি দিনটো কাৰণে স্কেচ কাৰ্ড হয় মোৰ তো ইয়াত আপুনি ক্লিক কৰিব স্কেচ কাৰ্ডটোত আকৌ আপুনি এটো আঙুলিৰে ইৰেজ কৰি দিব তো তাতো আপুনি কিছুমান পইণ্ট পাব ঠিক আছে তাৰ পাছত আৰু এটা আপুনি তললৈ গৈ থাকিলে এটা লাকি ডৰ পাব ট্ৰাই ইওৰ লাক ঠিক আছে তো ট্ৰাই ইওৰ লাকটোত আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত স্কেচ এণ্ড বি দা উইনাৰ তো এই বটনটো ক্লিক কৰি পানি তাতো আপুনি স্কেচ কৰিব ইয়াত আপুনি 50 টকা 100 টকা 500 টকা লৈকে আপুনি ডেইলি লাকি ডৰ যোগে আপুনি উইনাৰ হ'ব পাৰে তো ঠিক আছে তো এই তিনটা কামে আপুনি পাৰ ডে আপুনি এপ্লিকেশ্যনটো ওপেন কৰি পানি আপুনি ইয়াত কৰিবলগীয়া কাম তো ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে কেনেকৈ ধৰণে আপুনি ৰেজিষ্ট্ৰেচনটো কৰিব পাৰে তো ৰেজিষ্ট্ৰেচনটো কৰাৰ পিছত আপুনি বেলেগক আপোনাৰ ফ্ৰেণ্ডছক এপ্লিকেশ্যনটো আপুনি শ্বেয়াৰ কৰিব পাৰে তো শ্বেয়াৰ কৰিবৰ কাৰণে এটা ৰেফাৰেল কোড বুলি এটা অপচন আছে তো যেটো ৰেফাৰেল কোডত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ফেসবুক হোৱাটসঅ্যাপ বা মেসেঞ্জাৰ বিভিন্ন যোগেদি আপুনি বেলেগ ফ্ৰেণ্ডছক আপুনি শ্বেয়াৰ কৰিব পাৰে মই জাস্ট আপোনাক এক্সাম্পল আকাৰে এটা শ্বেয়াৰ কৰি দেখাইছো হোৱাটসঅ্যাপৰ যোগেদি তো এনেকৈ ধৰণে আপোনাৰ লিংকটো বেলেগলৈ আপুনি শ্বেয়াৰ কৰিব পাৰে ঠিক আছে আপুনি যিমান পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব পাৰে
তো ফ্ৰেণ্ডছ ইয়াত আপুনি যিমান এটা ডাঙৰ টিম বনাব পাৰিব সিমানে ইয়াত আপোনাৰ ভাল ইনকম হ'ব তো তলত আপুনি দেখাব হোম মল 91 তো মল 90ত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তো এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাব আপুনি ইয়াত বিভিন্ন ধৰণৰ কেটেগৰী আপুনি প্ৰডাক্ট পাব ইয়াত আপুনি কেটেগৰী সিলেক্ট কৰি ল'ব পাৰে আপুনি কি কেটেগৰী জুৱেলাৰী বা আপুনি বিভিন্ন ধৰণৰ মোবাইল এসেসৰিজ মেন্স ওমেন্সৰ কাৰণে বিভিন্ন ধৰণৰ কেটেগৰী আপুনি প্ৰডাক্ট ইয়াত পাব তো এটা হৈছে উইথড্ৰ অপচন তো উইথড্ৰ কৰিবৰ কাৰণে আপোনাৰ ইয়াত দুটা অপচন আছে এটা আপুনি KYC টো ফিল আপ কৰি ল'ব লাগে তো KYC টো যদি আপুনি সম্পূৰ্ণ ফিল আপ কৰি লয় তেতিয়াহ'লে আপোনাৰ ইয়াত কোনো মানে 5% কে আপোনাৰ TDS টো ডিডাক্ট কৰা হ'ব উইথড্ৰ কৰিবৰ কাৰণে এটা আপুনি পাছৱৰ্ড সেট কৰি ল'ব তো ফ্ৰেণ্ডছ তো মই জাস্ট আপোনালোকক জানিবৰ বাবে ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰিব লাগে ভিডিঅ'টো মই ৰেকৰ্ড কৰিলোঁ তো নেক্সট আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি পানি নাইবা আপোনাৰ হোৱাটছএপৰ যোগেদি মোক সুধিব যে আপোনালোকে যদি কিবা বুজিবলৈ টান পাইছে আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব ধন্যবাদ